নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল জেলমেল জোনাকৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ চাউলৰ গুড়িৰে বনোৱা এটি সুন্দৰ ৰেচিপি। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে আমি প্ৰথমতে 2 বা 3টা আলু ধুনীয়াকৈ বইল কৰি পিটিকা কৰি ল'ব লাগিব। পিটিকা কৰি লওঁতে এটা কথা মন কৰিবলগীয়া যে তাত কোনো টুকুৰা ৰৈ যাব নালাগে। ধুনীয়া মিহি হ'ব লাগিব আলুখিনি। তাৰ পিছত আমি তাত 1 কাপ চাউলৰ গুড়ি দি দিম আৰু 2 চামুচ আটা দি দিম। এতিয়া আমি ইয়াতে দিম অকণমান নিমখ আৰু অকণমান খোৱা সোডা। এতিয়া আমি ইয়াতে 3 চামুচ চেনি দি দিছোঁ। মিঠা যদি কমকৈ খাব বিচাৰে তেনেহ'লে চেনিটো কমাই দিলেও কোনো কথা নাই, তো আপোনাৰ নিজৰ হিচাপমতে দিব। এতিয়া আমি এইখিনি ধুনীয়াকৈ মিক্স কৰি ৰুটি বনোৱাৰ দৰে মাৰি ল'ম। এতিয়া এইখিনি হৈ গ'ল। এতিয়া আমি এইখিনি ধুনীয়াকৈ কাটি ল'ম এনেদৰে চুৰি এখনেৰে। তাৰপিছত এখন কাটা চামুচ লৈ এটা শ্বেপ দিম ধুনীয়া। এইখিনি হৈ গ'ল। এয়া দেখিছে নহয় ধুনীয়া লাগিছেনে? এতিয়া আমি অকণমান ৰিফাইন কেৰাহীত গৰম হ'বলৈ দিছোঁ। দি এইখিনি জুইটো কমাই দি আমি ভাজি ল'ম। এইখিনি ৰঙচুৱা হোৱালৈকে এনেদৰে লাহে লাহে লৰাই থাকিম। এয়া হৈ গ'ল। এইখিনি এতিয়া এটা পাত্ৰত নমাই ল'ম। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।